নমস্কাৰ বন্ধুসকল, দাদা আপুনি ক'ত কাম কৰে? দাদা আপুনি ক'ত কাম ভাইটি তুমি ক'ত কাম কৰা? আৰু দাদা আপুনি মানে এই কমেণ্টটো লৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু বলকচোন তেনেহ'লে আজি মই দেখুৱাওঁ ক'ত মই কাম কৰোঁ, কেনেকৈ কাম কৰোঁ, কি কাম কৰোঁ, গোটেইখিনি দেখুৱাই থাকিম এই ভিডিঅ'টোত। শেষলৈকে চাই থাকিব। এতিয়া ঘৰত অকণমান কিবাকিবি শাক পাচলি লগাই থৈছিলোঁ মই, আৰু বৰষুণ দি থকাৰ কাৰণে মানে কি হ'ল, কাম চাম কৰিবই পৰা নাছিলে। এইবিলাক একদম শাক পাচলি চাওকচোন, এইফালে বাৰীত এইফালে য'ত ত'ত লগাই থৈ দিয়া আছে, আৰু চফা কৰিব পৰা নাই। বৰষুণ দি থকাৰ কাৰণে পূৰা হাবিবোৰ উঠি আহিছে। তো সেই কাম চাম অকণমান কৰিব লাগিব। ৰ'দটো যিহেতু আজিৰ পৰা দিব ষ্টাৰ্ট কৰিছে, আৰু শাক পাচলি লগোৱা দিনবোৰ গৈছেগৈ, সেইকাৰণে কিছুমান লগাই থৈছিলোঁ, সেইবিলাকত অলপ কাম চাম কৰি দেখুৱাইছোঁ আপোনালোকক। বলক। তো বন্ধুসকল, আজি মানে দেৰিলৈকে শুই থাকিলোঁ, আৰু 10টামান বজাত উঠি চালোঁ যে ৰ'দটো ধুনীয়াকৈ ওলাই আছে, আৰু তেনেহ'লে আজি কিবা কিবি কৰিব লাগিব আৰু কাম। ৰ'দ চেঙা দি আছে যেতিয়া, আজি বহুত দিনৰ মূৰত ৰ'দ দিছে, তো সেইকাৰণে দাখন লৈ পেলাই এনেকৈ হাতত ওলাই গ'লোঁ আৰু বাৰীৰ ফালে। মানে অলপ জেং চেং কিবা কিবি আনিম, মানে এইখন বাৰীত আহি গ'লোঁ এতিয়া মই, আৰু জেং কেইডালমান নিবলৈ আহিছোঁ, কাৰণ মই তিতা কেৰেলা আৰু কিবা কিবি তিয়হ চিয়হ লগাই থৈছিলোঁ, এইবিলাকত জেং দিব লাগিব। আৰু নহ'লে মানে জেং নিদিলে নহ'বই, কাৰণ এতিয়া বৰষুণজাক এৰোঁতে ধুমাধুম কাম কৰি নল'লে মানে আকৌ বৰষুণ দিলেতো হৈ গ'ল আৰু কৰিবই নাপাম। সেইকাৰণে ইয়াৰ বাহনিত আহিলোঁ। আৰু বাঁহজোপা বহুত কাম দিয়ে চাওকচোন, আমি ঘৰো বনাব পাৰোঁ, ইয়াৰ পৰা চব বস্তু পাওঁ, এনেকৈ শাক পাচলি জেং দিব পাৰোঁ। বাঁহৰ পৰা কি কাম নহয়, বাঁহ খৰি হয়, এনেকৈ একদম যেনে তেনে টানি টানি আনি। আৰু এইফালে চাওকচোন বন্ধুসকল, এইখিনি মই তিতা কেৰেলা মানে জেং কেৰেলা আনি পেলাই লগাই থৈছোঁ, ধুনীয়াকৈ গজিলে। আৰু এইফালে মই আগতে তিয়হ চিয়হ লগোৱা আছিলে, তিয়হ কেইজোপা অলপ ডাঙৰে হ'ল। তো এতিয়া ধুনীয়াকৈ এইখিনি কোৰ চোৰ মাৰিব লাগিব, অলপ কোৰ চোৰ মাৰি মেলাই গোটেই বনখিনি যিহেতু ওলাই আহিছে, নহ'লে জল্দি বন উঠি যাব। সেইকাৰণে বনখিনি অলপ কোৰ চোৰ মাৰি চফা কৰি লওঁ। তাৰপিছত ধুনীয়াকৈ এইকেইজোপা তিয়হ অলপ মৰি গৈছে, মোৰ কি কাৰণে নাজানো, এইকেইজোপাটো অলপ ডাঙৰ হৈ গ'ল। তো ধুমাধুম কোৰ চোৰ মাৰি লওঁ, বলক তাৰপিছত দেখুৱাই আছোঁ। আৰু বন্ধুসকল, এইফালে মই কোৰ চোৰ মাৰি ধুনীয়াকৈ চাওকচোন জেংখিনি লগায়ো হৈ গ'ল। মানে মাজত ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ, আৰু মানে কেনেকৈনো ভিডিঅ' কৰিম ন, কামো কৰি আছোঁ, ধুমাধুম কৰি লৈছোঁ যিহেতু, সেইকাৰণে এইখিনি জেংখিনি চাওকচোন চিৰিয়েলকৈ ধুনীয়াকৈ লগাই দিলোঁ। আৰু এইফালে অকলীয়াকৈ এজোপা তিয়হ লগাই থৈছিলোঁ, ধুনীয়াকৈ জগিলেই ডাঙৰে হ'ল, ইয়াত লগাই দিছোঁ। আৰু ছাগলীকেইজনী ইয়াতে থাকে যিহেতু। আৰু এইফালে আমাৰ এজোপা নিম গছ আছিলে, নিমজোপাৰ তলতো মই তিতা কেৰেলা গুটি দি দিছিলোঁ, ধুনীয়াকৈ জগিলে, আৰু জেং দি দিছোঁ এতিয়া ধুনীয়াকৈ। আৰু এইফালে আহি গ'লোঁ এতিয়া মই তামোল গছৰ মাজে মাজে ভাতকলা দি থৈ দিয়া আছিলে, দুবছৰমান আগতে আমাৰ বাবাই ৰুই দিছিলে ইয়াতে আলু আনি পেলাই। আৰু এতিয়া এনেকৈ বছৰে ইয়াত নিজে ওলাই থাকে ভাতকলাখিনি, আৰু ধুনীয়াকৈ ইয়াকো জেং দিবলৈ হৈ গ'ল, বগাই দীঘলেই হৈ গৈছে এইবিলাক। আৰু ইয়াকো ধুনীয়াকৈ এতিয়া জেং চেং দি একদম এইখিনি অলপ জুই কাটি ল'লোঁ বনখিনি, কাৰণ বনখিনি বেছিকৈ উঠি আহিলে লতাখিনি অলপ হেতাই দিব। আৰু এইফালে ৰঙালাও কেইজোপাও ৰুই থোৱা আছিলে, আৰু ৰঙালাও লাগিছে লাহে এয়া কলিয়াইছে। আৰু এইফালে মই ৰুই থৈ দিছোঁ কচু কেইখুলিমান মানে আছে, আৰু 20-30 খলিমান আছে, বেছিকৈ ৰোৱা নাই। আৰু সেইখিনিও মাটি দিবলৈ হৈ গ'ল ধুনীয়াকৈ, কালি বন চন কাটি চফা কৰি থৈছোঁ। আমাৰ এজোপা ইয়াত বহাগী বগৰী আছে, এজোপা লাগিছে এতিয়া ধুনীয়াকৈ বহাগত খাবলৈ পাম। আৰু নৰা বগৰী বুলিও কয়, আমি বহাগী বগৰী বুলিও কওঁ। এইফালে তামোল গছখিনি খুব ধুনীয়াকৈ উঠি আহিছে মোৰ এতিয়া, আৰু মাজে মাজে কলগছো দি থোৱা আছে এনেকৈ। আৰু এতিয়া কাম কৰি ভাগৰ লাগিলে যিহেতু, অকণমান জিৰাই লৈছোঁ, বহি লৈছোঁ বাৰাণ্ডাতে এনেকৈ। আৰু এতিয়া ভোকো লাগিলে, ভাত চাত উলিয়াই থৈছে চাগে, এইফালে ভিতৰত চাওঁচোন কিনো বনাই থৈছে আজি। এইখিনি ভাতখিনি ইয়াতে ঢাকি পেলাই থৈ দিছে, ইয়াতে কি বনোৱা আছে চাওঁ এতিয়া, ভাতখিনি খাই লওঁ। এইয়া এইফালে চব্জি, এইফালে দাল বনোৱা আছে, এইফালে মাছ আৰু আলু ভাজি, আৰু এইফালে কণী বনাই থৈছে। তো ধুমাধুম ভাতকেইটা খাই লওঁ। এইফালে আমাৰ নুনুৱে ক'ৰবাত ফুৰিব গৈছিলে, এতিয়া ঘৰত আহিলে নে নুনু লেংটা হৈ আছে, লাজ পাইছে লেংটা হৈ আছে কোৱা দেখি। ক'ততো ফুৰিব গৈছিলে জানো, এতিয়া আহিলে অকণমান। আজি দিনটো লগৰ পোৱা নাই ইয়াক, যিহেতু কাম কৰি আছোঁ গোটেই দিনটো। বন্ধুসকল, ইফালে বহুতে সুধি আছিলে নোৱাৰ মাক নাই নেকি, নোৱাৰ মাক ক'ত? মানে নোৱাৰ মাক আছে, আগৰ ভিডিঅ'খিনি চালে হয়তো আপোনালোকে দেখিব ধুনীয়াকৈ, আগৰ ভিডিঅ'খিনিত আছে, তাইও ওলায়। আৰু এইফালে ইয়াতে মই কাম কৰোঁ, এইটো হ'ল ফেক্টৰী। আমাৰ ইয়াত নামচাই ডিষ্ট্ৰিক্টত এথাৰ ব্ৰেৱাৰিজ বুলি এটা ফেক্টৰী বনিলে, মানে ইয়াত বিয়েৰ বনে। আৰু ইয়াতে কাম কৰোঁ মই। ৰাতি অকণমান এনেই আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ' অকণ লৈ থৈছিলোঁ ইয়াত। আৰু নাইট শ্বিফ্ট, ডে শ্বিফ্ট, কেতিয়াবা মৰ্ণিং শ্বিফ্ট তেনেকৈ হৈ থাকে। আৰু এইখিনি টেংকিখিনি যে আপোনালোকে দেখিছে, ডাঙৰ টেংকিখিনিতে বিয়েৰখিনি সোমাই থাকে, আৰু ইয়াৰ পৰা যায়, এইটো যিটো মই দেখুৱাই আছোঁ জুম কৰি, তালৈ যায়, তাত মানে প্ৰডাকশ্যনটো বনে। আৰু এইখিনি টেংকিতে বিয়েৰখিনি থাকে। আৰু এনেকৈ ইয়াত ফুল চুল ধুনীয়াকৈ বাহিৰত ৰুই থৈছে, ইমান ধুনীয়াকৈ চাওকচোন ফুলখিনি। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে জানিব পাৰিলে যে মই ক'ত কাম কৰোঁ, কি কাম কৰোঁ, এয়ে কাম মোৰ। তো তেনেহ'লে বন্ধুসকল, আজিলৈ ভিডিঅ'ত বাই বাই, নেক্সট এটাত আকৌ লগ পাম।